এই মুহূৰ্তত জনাইছো অসমৰ বন্ধন মাইক্ৰ' ফাইনেন্সৰ আত্মসহায়ক গোটৰ পৰা ঋণ লোৱা মহিলাসকলৰ বাবে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক গুৰুত্বপূৰ্ণ ঘোষণা কৈছে। ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীয়ে বিতৰণ কৰিলে ঋণ ৰেহাইৰ চেক। ডিব্ৰুগড়ত বুধবাৰে অসম মাইক্ৰ' ফাইনেন্সৰ উদগনি আৰু সকাহ আঁচনিৰ অধীনত ৫,০৯৭ গৰাকী মহিলাক প্ৰদান কৰা হৈছে ২৫,০০০ কোটি টকীয়া চেক। আৰু ঋণগ্ৰস্ত মহিলাসকলকে এই আঁচনিৰ জৰিয়তে উপকৃত হোৱাৰ লগতে এই আঁচনিয়ে মহিলা সবলীকৰণৰ দিশত এক অন্য যুগৰ সূচনা কৰিব বুলি আশাবাদী অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইফালে বুধবাৰে ডিব্ৰুগড় অসম মাইক্ৰ' ফাইনেন্সৰ উদগনি আৰু সকাহ আঁচনি অধীনিষ্ঠ হিতাধিকাৰী চেক বিতৰণ কাৰ্যসূচী এইদৰে সাধাৰণ জনতাক উদ্দেশিত ধেমালীয়া মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইফালে সততে নিজৰ ধেমালীয়া স্বভাৱেৰে চৰ্চাত থকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিয়মীয়াকৈ মাইক্ৰ' ফাইনেন্সৰ ঋণ পৰিশোধ কৰি থকা ডিব্ৰুগড়ৰ ২৫,০৯৭ গৰাকী হিতাধিকাৰীক চেক প্ৰদান কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উপস্থিত হৈ। ইফালে বুধবাৰৰ দিনটোতে প্ৰায় ৪৪ কোটি টকাৰ চেক বিতৰণ কাৰ্যসূচী সম্পন্ন হৈছে। আৰু চেক বিতৰণ কাৰ্যসূচী ৩টা পৰ্যায়ত হ'ব বুলি কৈ আঁচনিৰ অধীনত সৰ্বমুঠ ২৪ লাখ মহিলাক উপকৃত হ'ব বুলি জনায় অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ইফালে ১২,০০০ কোটি টকাৰ ব্যয়েৰে এই অসম চৰকাৰে এই আঁচনি হাতত লৈছে। ইফালে অসমত প্ৰথমবাৰৰ বাবে এনে আঁচনি ৰূপায়ণ কৰি অসমৰ মহিলাসকলক চৰকাৰে প্ৰদান কৰিছে আৰ্থিক সকাহ। আৰু ডিব্ৰুগড়ৰ চকীডিঙি খেলপথাৰত এই অনুষ্ঠানৰ আৰম্ভণিত উদগনি ভাষণ আগবঢ়ায় আৰু ৰাজ্যৰ ক্ৰীড়া আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই। আৰু মন্ত্ৰী বিমল বৰাই এই আঁচনি মহিলাসকলক যথেষ্ট উপকৃত কৰিব বুলি মন্তব্য কৰিছে। ইফালে বিত্তমন্ত্ৰী অজন্তা নেওগে অসমৰ অৰ্থনৈতিক বুনিয়াদীৰ শ্ৰীবৃদ্ধি কৰাৰ লগতে মহিলা সবলীকৰণৰ ক্ষেত্ৰত এই আঁচনি এক ইতিহাস ৰচনা কৰিব বুলি মন্তব্য আগবঢ়ায়। আৰু অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰাই এই আঁচনি মহিলাসকলক যথেষ্ট সকাহ প্ৰদান কৰাৰ লগতে অৰ্থনৈতিক বিকাশ সাধন কৰিব বুলি আশা প্ৰকাশ কৰিছে। উক্ত অনুষ্ঠানটোত প্ৰায় ১০ সহস্ৰাধিক ঋণগ্ৰস্ত মহিলাই অংশগ্ৰহণ কৰে। আৰু ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, লাহোলাৰ বিধায়ক বিনোদ হাজৰিকা আৰু মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ, দুলিয়াজানৰ বিধায়ক তেৰজ গোৱালা আৰু শদিয়াৰ বিধায়ক বলিন চেতিয়াকে ধৰি বিভিন্ন নিগম নিকায়ৰ বিষয়াসকলৰ উপস্থিতি সুকলমে অনুষ্ঠিত হৈছে চেক বিতৰণৰ কাৰ্যসূচী।